Hello everyone, মোৰ YouTube চেনেললৈ আপোনালোকক স্বাগতম জনাম। আজি এটা কাহিনী লৈ আহিছোঁ। যদি কাহিনীটো ভাল পায় লাইক কমেন্ট শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজি হ'ল শুভ বিশ্বকৰ্মা পূজা কিছু প্ৰাসংগিক ক'বলৈ ওলাইছোঁ। আধুনিক বিশ্বৰ সবাতকৈ প্ৰাসংগিক আৰু শ্ৰেষ্ঠ দেৱতাজনেই খনিকৰ বিশ্বকৰ্মা। আজিৰ দিনটোত সকলোৱে আৰাধনা কৰে ব্যতিক্ৰমী দেৱতা বিশ্বকৰ্মা। পুৰাণ অনুসৰি বহু বংশৰ অষ্টমজন প্ৰবাহৰ পুত্ৰ হ'ল বিশ্বকৰ্মা। দেৱতা বিশ্বকৰ্মাৰ মাতৃ হ'ল বৃহস্পতিৰ ভগ্নী বিদুষী নাৰী যোগমায়া। হিন্দুৰ আৰাধ্য দেৱ-দেৱীসকলক বিভিন্ন তিথি নক্ষত্ৰ অনুসৰি উপাসনা কৰা হয়। যদিও বিশ্বকৰ্মা পূজাত কোনো নিৰ্দিষ্ট তিথি নাই। ভাদ মাহৰ শেষৰ দিনটোতে আৰাধনা কৰা হয় বিশ্বকৰ্মা। প্ৰকৃততে বাৰিষাৰ অন্তত সৃষ্টিৰ সম্ভাৱনা আগমন ঘটে আৰু আহিন মাহ আহিলে যেন প্ৰকৃতিৰ ৰূপ ৰস গন্ধ স্পৰ্শৰ প্ৰাণ সঞ্চাৰিত মানৱ জাতি বৰষুণৰ স্পৰ্শত গৰ্ভধাৰণ কৰা বসুমতীৰ অংকুৰিত হৈ কৃষি ভূমিত উৎপাদন কৰ্মৰ প্ৰেৰণা খনিকৰ কাৰিকৰ গুৰু বিশ্বকৰ্মা সেয়েহে সন্তুষ্ট কৰিবলৈ আহিনৰ আগমনৰ লগে লগে পূজাৰ অৰ্চনা কৰা শাক্ত বৈষ্ণৱ শৈশৱ যি মতবাদৰে সকলোৱে উপাসনা কৰে। এক প্ৰবাদ অনুসৰি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি শিঙৰি পাহাৰৰ উত্তৰ দিশৰ বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ বাসস্থান আছে। বিশ্বকৰ্মাই নিজে সাজি উলিওৱা বিশ্বকৰ্মা থানখন আজিও পুৰাতত্ব বিভাগে সংৰক্ষণ কৰি ৰাখিছে। বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ দিনটোত বিশ্বকৰ্মা পূজাৰ প্ৰাসংগিকতা আছে। সেয়েহে নিৰ্দিষ্ট মন্দিৰ নাথাকিলেও ঠাই বিশেষ এটা দিনতে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হয়। শেষত সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনায়। যদি ফুলখিনি শুধৰাই দিব বুলি আশা থাকে।